চিলাৰেৱৰ সহযোগিতা অবিহনে হয়তো নামনি অসমত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ বা নামনি অসমত এক শৰণ নৱৈষ্ণৱ ধৰ্ম প্ৰসাৰ নহ'লহেঁতেন। গতিকে এইজনা কিংবদন্তি এইজনা মহান বীৰ সত্তাতিক উঠি অহা নৱপ্ৰজন্মৰ মাজত নতুনকৈ চিনাকি হোৱাৰ সুযোগ দিব, নতুনকৈ চিনাকি কৰি দিয়াৰ পৰিৱেশ দিব। অনাগত দিনতো এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ হৈ থাকিব লাগে বুলি মই ভাবোঁ। উজনি অসমৰ আহোম সাম্ৰাজ্য যিধৰণে লাচিত বৰফুকনৰ মান্যতা আছে, ঠিক তেনেধৰণে কোচ সাম্ৰাজ্যৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বিস্তাৰত মহাবীৰ চিলাৰেৱৰ একেই ধৰণৰ মান্যতা আছে। গতিকে তেওঁৰ দৰে বৰেণ্য ব্যক্তিসত্তাৰ, তেওঁৰ দৰে বৰেণ্য জাতীয় নায়কক আমি সকলোৱে সন্মান প্ৰদৰ্শন কৰিব লাগে। যিসকল ব্যক্তি আজি অনুষ্ঠানলৈ আহিছে সকলোলৈকে মোৰ তৰফৰ পৰা পুনৰবাৰ শ্ৰদ্ধা নিবেদি মই মোৰ দুআষাৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সদৰাইজ আপোনালোকে অকণমান হাত চাপৰি দিব লাগিব দেই। আমাৰ ছাৰৰ কাৰণে আপোনালোকে অকণমান হাত চাপৰি দিয়ক, অকণমান হাত চাপৰি অকণ জোৰকৈ দিয়ক। খিচিৰি খোৱা নাই নেকি? যদি খিচিৰি খায় ছাৰৰ কাৰণে অকণমান হাত চাপৰি দিয়ক। ধন্যবাদ, ধন্যবাদ ছাৰ। এইবুলি আমি মঞ্চত আগবঢ়াই দিছোঁ এটি ৰাজবংশী কোচাম নৃত্য। এইবুলি আমি মঞ্চত আগবঢ়াই দিছোঁ এটি ৰাজবংশী কোচাম।